क्यों हिला डाला ना। হাই মই টিপসি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পিছে ভিডিঅ'টো দীঘলকৈ বনাইছোঁ, গতিকে শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱাই শোৱাৰ পৰা উঠি মুখ চুখ ধুই আইতাহঁতৰ ঘৰলৈহে গমন দিছোঁ। এয়া চাওক, ৰাতিয়ে মাংস অকণমান আছিলে, মাহীয়ে অকণমান গৰম কৰি দিছে আৰু মই কালি লৈ আহিছিলোঁ এটা ব্ৰেড আদিত্যৰ পৰা। এয়া ব্ৰেডটোৰ লগত মই আজি মাংস খাম। বিহুৰ পিছদিনাখনৰ পৰাই মই ইমানেই ব্যস্ত হৈ গৈছিলোঁ যে মই ভিডিঅ' আপলোডেই দিব পৰা নাছিলোঁ। এইটো পিছে উৰুকাৰ দিনা ভিডিঅ'। এয়া দেখিছেনে আমাৰ টিকলিহঁতে কিমান নাচি আছে, এয়া কাজিয়াও লাগি আছে ঠেলা ঠেলি। উৰুকাৰ দিনা আকৌ প্ৰথমতে ইহঁতৰ ডেন্সটোহে চাবলৈ পালোঁ, আৰু বা পিছলৈ কাৰ কাৰ ডেন্স আছে আহক ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। ইহঁতৰ পিছে ঠেলা ঠেলি কমেই হোৱা নাই চাওকচোন। এইফালে এয়া চাওক, তাই আকৌ আঙুলি মূৰত 1 2 3 4 গণি আছে, আৰু এইফালে আমাৰ টিকলিজনী আকৌ দিলে ঠেলা এটা মাৰি। আকৌ এইফালে আমাৰ মামা আহি আকৌ দুইজনীকে মিলাই আছে মৰম কৰি দিবলৈ। এইফালে আকৌ আমাৰ এওঁহঁতে উৰুকাৰ দিনা একদম ঊণ খেলি আছে। মোকো খেলিবলৈ লগ ধৰিছিলে, বোলো মই নেখেলোঁ, বহুত সময় লাগে ঊণ খেলিলে। মই পিছে গুৱাহাটীৰ পৰা মাইকটো আনিবলৈ পাহৰি থাকিলোঁ। এয়া চাওকচোন, সেয়া চিঞৰি আছে 100 টকাত 2টা দাম। তাৰপাছত সেইদিনা দাদাই মই অকণমান ওলাই গৈছিলোঁ, বোলো গাঁওখনত কি চলি আছে ব'লা চাই আহোঁ এপাক। এইটো দেখিলোঁ যে এইফালে আকৌ ওচৰতে মৌ জোল বেচি আছিলে। পিছে কেজু কৰিয়ে বেচে নে কি কৰি বেচে সেইটোহে পিছে গম নাপাওঁ দেই। তাৰপাছত দাদাহঁতৰ ঘৰত আহি পেলাই দুটাই মিলি চাহ খালোঁ, মানে বিহুৱে খালোঁ আৰু দিয়কচোন। এইফালে প্লেটত আছে পিঠা। ৰ'ব, মই আকৌ অকলে অহা নাছিলোঁ নহয়, মোৰ লগত ভণ্টিও আহিছিলে। তাইক বোলে পথাৰত ৰিলচ বনাই দিব লাগে, সেইকাৰণে ৰিলচ বনাবলৈ দুইজনী পথাৰলৈ আগমন দিলোঁ, আৰু লগতে দাদাকো লৈ গ'লোঁ। এইখন পথাৰৰ মাজত শেৱালি ঘৰ এটা সাজি থৈছিলে, বোলো ভালেই হ'ব আৰু দে। মই যে আগতকৈ ইমানেই এলেহুৱা হৈ গৈছোঁ যে মই যে ৰিলচ এটা বনাব লাগে তাকো এলাহ। তাৰপাছত আইতাহঁতৰ ঘৰত আহি গৰৈ মাছৰ পিটিকাৰ সৈতে দুপৰীয়া ভাতটো খাই ল'লোঁ। ভাতকেইটা কমাই খাইছোঁ, ৰাতিলৈ আকৌ খাব লাগিব নহয়। এয়া চাওক, মই যে ড্ৰয়িং কৰিছিলোঁ টিকলিজনীক, এইজনীয়ে টিকলি। বোলো আজি উৰুকাৰ দিনা তাইক এখন মই দি থৈ আহোঁগৈ। বাৰ্থডে দিনা যিহেতু আহিবই নোৱাৰিলোঁ, সেইকাৰণে বোলো আজি ইয়াতে দি দিওঁ আৰু। তাৰপাছত সন্ধিয়া দাদাই আকৌ লগ ধৰিলে, ব'ল বোলো এপাক কা ঘৰত বোলে কি খানা খাইছে, কেনেকৈ খাইছে বোলো চাই আহোঁ এপাক ঘূৰি ঘূৰি। ওলাই গৈ দোকানখনহে দেখিছেনে মাংস কিনিবলৈ মানুহ এতিয়াও আহি আছে। এইফালে এয়া বহুত ডাঙৰ জুইকুৰা ধৰিছে, দেখিয়ে ভাল লাগি যায়। ঘৰত আকৌ মই আমাক গাহৰিখিনি 90% বইল কৰিবলৈ দি থৈ আহিছিলোঁ। এয়া দেখিছেনে গাহৰিখিনি বইল হৈ গ'ল। মায়ে নাখায় বাৰু গাহৰি, আমি খাম, মানে পুৰি খাম। मैं जानता हूं आपको कितनी दिक्कतें आई है। এয়া হৈছে উৰুকাৰ ৰাতি সাজটো। ভাতৰ লগত খাবলৈ আছে বৰালি মাংস, বৰালি মাছ আৰু মূলা ভাজি বনাব। বৰালি মাছটো বনাব কাঠআলুৰ লগত। এয়া আমি জুইকুৰা ধৰিলোঁ গাহৰি পুৰিবলৈ। এয়া ষ্টিককেইডালো অকণমান সেকি লৈছোঁ। তাৰপিছত দাদাই সেয়া গাহৰি ষ্টিক দি হাই দি আছে। মামাই 1.5 কেজিমান গাহৰি লৈ আহিছিলে, এয়া মই পুৰি আছোঁ। গাহৰিৰ পৰা তেলখিনি টুপটুপকৈ পৰি জুইকুৰা কেনেকৈ উঠিছে দেখিছেনে? আপোনালোকে উৰুকা বুলি কি খালে সেইটো কমেণ্টত জনাবচোন। আৰু তাৰপিছত এয়া দেখিছেনে মোৰ পিঁয়াজ কাটিও হৈ গ'ল। এই মাংসখিনি এতিয়া টুকুৰা টুকুৰি কৰি আছোঁ। তাৰপিছত ইয়াতে দি দিলোঁ পিঁয়াজ, ধনিয়া, জলকীয়া, ক'লা নিমখ, জালুকৰ গুড়া, আৰু তাৰপিছত নেমু অকণমান চেপি দিলোঁ। কি যে সোৱাদ হৈছিল, এই 10 মিনিটতে চব খতম হৈ গ'ল। মাঘ বিহু উৰুকা বুলি ক'লে এই জুইকুৰাই মেইন হয়নে নহয় বাৰু কওকচোন আপোনালোকে? ভিডিঅ' চাউণ্ডটো পিছে দিব পৰা নাই, কাৰণ চবফালে গান বজি আছিলে, কপিৰাইট লাগিব বুলি ভয় লাগে নহয়। এয়া দেখিছেনে আমাৰ এয়া উৰুকাৰ সাজ। এয়া মাছৰ জোল আছে, বৰালি মাছৰ জোল। এইফালে মামাহঁত আৰু এইফালে পাপা বহিছে, আৰু মাহঁতে আহিব আৰু খাবলৈ। এয়া ধুনীয়াকৈ জুইকুৰাৰ ওচৰতে বহি লৈছোঁ। আমাৰ উৰুকা পিছে এনেদৰে পাৰ হ'ল। আপোনালোকৰ কেনেকুৱা গ'ল কমেণ্টত জনাবচোন। এয়া দেখিছেনে মই ৰাতিপুৱা দেৰিকৈ উঠিলোঁ কাৰণে মেজি জ্বলোৱা দেখাই নাপালোঁ। আৰু এইপিনে টিকলিহঁতে চাইকেল চলাই আছে বিহুৰ দিনা ৰাতিপুৱাই। আৰু কালি ৰাতি যিহে জেওৰা চোচৰা আৱাজ শুনিছোঁ, বাপৰে কাৰ ঘৰ কি চুৰ হৈছে নাজানো আৰু। মোৰ আকৌ ভয় হৈছিলে আমাৰ ওলকবিকেইটা নিব নেকি। পিছে ৰাতিপুৱা উঠি চালোঁ নাই, আছে বাৰু ওলকবিকেইটা। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।